হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। বন্ধুসকল, আপোনালোকে জানেনে যে মানুহৰ শৰীৰত দেখা দিয়া প্ৰত্যেকটো ৰোগেই বন দৰৱৰ দ্বাৰা নিৰাময় কৰিব পাৰি। হয় বন্ধুসকল, আপোনাৰ মোৰ ঘৰৰ বাৰীতে থকা বিভিন্ন শাক পাচলি বা বিভিন্ন ধৰণৰ ফল মূলৰ দ্বাৰা আমাৰ শৰীৰত দেখা দিয়া প্ৰত্যেকটো ৰোগ ঘৰতে নিৰাময় কৰিব পাৰোঁ। আচৰিত নহয়নে? বন্ধুসকল, ইমান আচৰিত হ'বলগীয়া কথা নহয়। আদিম যুগতো কোনো ধৰণৰ হস্পিটেল বা উন্নত মানৰ তেনে কোনো ধৰণৰ চিকিৎসা পদ্ধতি নাছিল। তেতিয়া মানুহৰ বেমাৰ হ'লে কি কৰিছিল? বন্ধুসকল, বন দৰৱৰ দ্বাৰা মানুহৰ শৰীৰত হোৱা সকলোবোৰ বেমাৰ ব্যাধিৰ পৰা ৰক্ষা পাব পাৰি। বন্ধুসকল, আজি মই আপোনালোকৰ আগত আলোচনা কৰিম যে অতিসাৰ বা পেট চলাৰ ৰোগ হ'লে কেনেকৈ ঘৰতে তৈয়াৰ কৰা বন দৰৱ খাই এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি তাৰ বিষয়ে। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপুনি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি পোনপ্ৰথমে চাবলৈ পায়। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি আগতীয়াকৈ জানি লওঁ যে এই ৰোগটো কি কাৰণত হয় বা কেনেধৰণৰ আমি খাদ্য খালে এই ৰোগৰ সম্ভাৱনা বেছি থাকে। তো বন্ধুসকল, এই ৰোগটো যদি আপুনি কেতিয়াবা অধিক ভোজন কৰে তেতিয়া আপোনাৰ এই ৰোগটো হোৱাৰ সম্ভাৱনা থাকে। আৰু যদি আপুনি কেতিয়াবা নিয়মীয়াকৈ খোৱা খাদ্য খালেও যদি আপোনাৰ হজম নহয়, পেটত গৈ সেইখিনি খাদ্য যদি আপোনাৰ হজম নহয়, তেতিয়া এইটো ৰোগ হোৱাৰ সম্ভাৱনা থাকে। আৰু যদি আপুনি খাদ্য বস্তুবিলাক খাওঁতে যদি আপুনি ভালদৰে চোবাই নাখায়, তেতিয়াও এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। আৰু যদি আপুনি কেঁচা বস্তু অধিক খায়, তেতিয়াও এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। আৰু যদি আপোনাৰ যিটো খাদ্য আপোনাৰ পেটত নুসুজে, সেই খাদ্য যদি আপুনি কেতিয়াবা খাই দিয়ে, তেতিয়াও এই ৰোগৰ সম্ভাৱনা থাকে। আৰু যদি আপুনি অপৰিষ্কাৰ পানী বা অপৰিষ্কাৰ খাদ্য খায়, তেতিয়াও এই ৰোগত আপুনি ভুগিব পাৰে। যদি আপোনাৰ পেটত কৃমি আছে, তেতিয়াও এই ৰোগ আপোনাৰ সঘনাই হ'ব পাৰে। যদি আপুনি অধিক বৰফ খায়, যদি আপুনি বৰফ খাই ভাল পায়, যদি কেতিয়াবা আপুনি অধিককৈ বৰফ খাই দিয়ে, তেতিয়াও আপোনাৰ এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। আৰু যদি আপুনি মানসিকভাৱে অশান্তিত ভুগি থাকে, যদি আৰু শুওঁতে যদি আপোনাৰ টোপনি যদি পূৰ নহয়, তেতিয়াও আপোনাৰ এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। এই ৰোগটো অতি সংক্ৰামক ৰোগ। এতিয়া জানো আহক এই ৰোগৰ লক্ষণ। এই ৰোগ হ'লে আপোনাৰ ঘনাই শৌচ লাগি থাকিব বা এবাৰ আপোনাৰ শৌচটো পনীয়া হ'ব আৰু খুব পেটৰ বিষো হ'ব, প্ৰায় বমি বমি হ'ব পাৰে। শৌচটো আপোনাৰ বগা আৰু দুৰ্গন্ধযুক্ত হ'ব পাৰে। ৰোগী লাহে লাহে দুৰ্বল আৰু নিস্তেজ হৈ যায় আৰু শৰীৰ ঠাণ্ডা হয় আৰু অধিক পিয়াহ লাগে। আপোনাৰ ছালৰ যিটো স্থিতাৱস্থা সেইটো আগৰ দৰে হৈ নাথাকে আৰু শিশুৰ যদি হয়, শিশুৰ তালুটো বহি যায়। এতিয়া জানো আহক এই ৰোগ হ'লে ঘৰতে কেনেদৰে তৈয়াৰ কৰি এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ তাৰ বিষয়ে। তো বন্ধুসকল, 1 নম্বৰতে আপোনাৰ এই ৰোগ যদি হয়, তেতিয়া আধা কাপ গৰম পানীত এচামুচ আদাৰ ৰস দি আপুনি যদি খায়, তেতিয়া এই ৰোগৰ পৰা উপকাৰ হয়। 2 নম্বৰতে আছে 5টা শুকান আমলখি পিহি গুড়া কৰি তাত ক'লা নিমখ মিহলাই ঠাণ্ডা পানীৰ সৈতে খালে এই ৰোগৰ পৰা যথেষ্ট আৰাম পাব পাৰি। 3 নম্বৰতে আছে আধা কাপ মিঠা আমৰ ৰসত 25 গ্ৰাম দৈ আৰু আদাৰ ৰস এচামুচ মিহলাই দিনে দুবাৰকৈ খালে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। 4 নম্বৰতে 3টা মধুৰি কোঁহ দিনে দুবাৰকৈ 2 দিন খালে এই পেট চলা ৰোগৰ পৰা আৰাম পাব পাৰি। আৰু 5 নম্বৰতে আছে 5টা তেঁতেলীৰ গুটি পিহি গুড়া কৰি তাত 4 গ্ৰাম মাখন মিহলাই দিনে দুবাৰকৈ কেইদিনমান ব্যৱহাৰ কৰিলে এই ৰোগ ভাল হয়। 6 নম্বৰতে আছে ৰাতি শোৱাৰ আগতে মুখত কেঁচা ধনিয়াৰ পাত লৈ চুহি থাকিলে এই ৰোগৰ পৰা উপকাৰ হয়। ধনিয়া পাতৰ ৰসত ক'লা নিমখ মিহলি কৰি খালে ৰোগীয়ে যথেষ্ট আৰাম পায়। 7 নম্বৰতে আছে
হোমথিৰা টেঙাৰ ৰস আধা কাপৰ লগত ছাগলীৰ গাখীৰ 10 চামুচ মিহলাই খোৱালে সৰু ল'ৰা ছোৱালীৰ পেট চলা ৰোগ সহজে ভাল হয়। 8 নম্বৰতে আছে যদি অধিক ভোজনৰ কাৰণে পেট চলা ৰোগ হয় তেতিয়া 2টা গোলনেমুৰ ৰসত অলপ পানী মিহলাই খালে এই ৰোগৰ পৰা আৰাম পায়। 9 নম্বৰতে আছে এটা পকা বেলৰ ভিতৰৰ অংশখিনি দৈৰ লগত মিহলাই খালে এই ৰোগৰ পৰা উপকাৰ পোৱা যায়। 10 নম্বৰতে আছে নাড়ীৰ চাৰিওফালে 3টা বা 4টা আমলখি খুন্দি প্ৰলেপ দিব লাগে, তেতিয়া এই ৰোগৰ পৰা আৰাম পাব পাৰি। 11 নম্বৰতে আছে 5-6 খিলা জামুৰ পাত খুন্দি তাৰ ৰসত অলপ ছাগলীৰ গাখীৰ মিহলাই দিনে দুবাৰকৈ খোৱালে সৰু ল'ৰা ছোৱালীৰ পেট চলা ৰোগ সহজে ভাল হয়। 12 নম্বৰতে আছে আমলখি খুন্দি নাড়ীৰ চাৰিওফালে দি মাজত আদা এডোখৰ খুন্দি ৰাখিলে অতিপাত অতিসাৰ ৰোগো সহজে আৰোগ্য হয়। 13 নম্বৰতে আছে ভীমকল আৰু দৈ পিটিকা কৰি খাব লাগে, তেতিয়া এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। 14 নম্বৰত আছে কোমলীয়া কাজিনেমু এটা জুইত পুৰি তাত সামান্য নিমখ আৰু মিঠাতেল দি পিটিকা কৰি খুৱাব লাগে। 15 নম্বৰত আছে ধপাত তিতাৰ কোঁহ 9টা + 21টা জালুক পিহি খালে মানে এই অতিসাৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। 16 নম্বৰত আছে 2 চামুচ পদিনাৰ ৰসত অলপ মৌ দি খালে মানে এই ৰোগৰ পৰা আৰাম পায়। আৰু 17 নম্বৰত আছে ভীমকলৰ কলডিলৰ ৰস আধা কাপকৈ খালে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। আপোনাৰ যদি এই অতিসাৰ বা পেট চলা ৰোগ হৈ থাকে তেতিয়া কি খাব লাগে আমি জানো আহক। অতিসাৰ বা পেট চলা ৰোগ হ'লে আপুনি ভেদাইলতা, পালেং শাক, চিৰতা তিতা, মহানিমৰ পাত, টেঙেচি টেঙা, ডালিম, মানিমুনি, খেজুৰি, অমিতাৰ আঠা, মধুৰিৰ কুঁহিপাত, মাটিকান্দুৰি, টুবুকি লতাৰ শিপাৰ ৰস, সৰু মাছৰ জোল, অমৰা, আদাৰ শিপা খাব লাগে। পৰিষ্কাৰ পানী বা নেমুৰ পানী যথেষ্ট পৰিমাণে খাব লাগে। ডাব নাৰিকলৰ পানী, দাইল, সিজোৱা পানী আদি এই ৰোগ হ'লে মানে খাব পাৰে। এই ৰোগ হ'লে কি খাব নালাগে। এই ৰোগ হ'লে নাৰিকল, বগৰী, উৰহি, তিয়ঁহ, বেঙেনা, আলু, লাও, কোমোৰা, জ্বলা পোৰা বস্তু আদি খাব নালাগে। অপৰিষ্কাৰ পানী খাব নালাগে। জলকীয়া, মছলা আদি সহজে হজম নোহোৱা বস্তু খাব নালাগে। ঘিউ বা ঘিউত ৰন্ধা খাদ্য খাব নালাগে। চৰ্বিযুক্ত বস্তু যেনে মাছ, মাংস, কণী আদিও খাব নালাগে। তো বন্ধুসকল, আজি আপোনালোকে শিকিলে যে অতিসাৰ বা পেট চলা ৰোগ হ'লে কেনেদৰে ঘৰতে বনৌষধ তৈয়াৰ কৰি আমি এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি তাৰ বিষয়ে। তো বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা পালে আপুনি জনাব, আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু সমূহ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। তো বন্ধুসকল, আজিলৈ ইমানেই আছিল। ধন্যবাদ।